এতিয়া বাজিছে 7:30 আৰু আমি ঘৰৰ পৰা আহি আছোঁ এঠাইলৈ। ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু এয়া বান্ধৱীজনীৰ ঘৰত আহি মই চিধাই পাকঘৰত আহি সোমাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ আন এটি নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ। এয়া মই আহি পাইছোঁ মোৰ বান্ধৱীজনীৰ ঘৰত। আমি ছোৱালী হাজবেণ্ড আৰু মই মানে তিনিজনে আহিছোঁ। আৰু এইফালে লোকেল মুৰ্গী বাচি কুটি ৰেডি কৰি থৈছে আৰু ফোন কৰি মাতি আছে সোনকালে আহা বুলি। মানে মই আহিলেহে মানে মাংসখিনি বনাম আৰু দুইজনীয়ে একেলগে লগ হৈ। আৰু এতিয়া পূৰা ৰান্ধি আছোঁ দুইজনীয়ে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু তাই বাকীখিনি আঞ্জা চব্জি যি বনাব লাগে গোটেইখিনি বনাই থৈছে, মাত্ৰ মাংসখিনি বনালে। চৌকাত ৰন্ধা খাদ্যৰ সোৱাদেই বেলেগ হয় আৰু জুইত মানে বহুত টেষ্টি হয় খাবলৈ, বহুত সোৱাদ লগা হয়। বহুত ভাল পাওঁ মই চৌকাত ৰন্ধা বস্তু খাই। মোৰ বান্ধৱীজনী হয় ডিব্ৰুগড়ৰ জীয়ৰী। আমাৰ কামৰূপ জিলাত বকত বিয়া হৈছে আৰু আমি এনেকৈ কৰ্মসূত্ৰে লগালগি হ'লোঁ। আৰু বহুতে ভাল বান্ধৱী তাই মোৰ। আজি বহুত দিনৰ মূৰত আহিছোঁ। মই মানে কেইদিনমান আগতে আহিছিলোঁ, কিন্তু আমি ফেমিলি অহা নাছিলোঁ। আজি সেইকাৰণে ফেমিলিক মাতিছে। চৌকাটো কিন্তু ধুনীয়া দে, বানু বেছি হ'লে লাগে দিলে বনাই লৈছোঁ। অলপমান ৰং ল'ব লাগিব। ভালে দে। কি কিনি আছা? কি? এটা ইমান ধুনীয়া উদাল আছে, দেখুৱাই আছোঁ ৰ'ব। কি খুন্দি আছে? মছলা, গৰম মছলা খুন্দি মছলা খুন্দি আছে, গৰম মছলা আছে ৰেডি। গৰম মছলা বঢ়িয়া আছোঁ ন? কিমান দিনৰ এইটো পুৰণা? অঁ আমি আহাৰে হয়। আৰু এতিয়া বনোৱা হৈ গ'ল আৰু ইফালে চালাডখিনি বনাবলৈ ৰেডি হৈ আছোঁ। চালাড বনাই আছে এয়া। আৰু এতিয়া খাই লৈ ঘৰলৈ যাম। আৰু এতিয়া বাজিলে 10:30 বাজি গ'ল আৰু আমি যাওঁতে 11টা বাজিব। সকলোৱে একেলগে এনেকৈ এসাঁজ খাই খুবেই ভাল লাগিল। আৰু এনেকৈ আমি মজিয়াতে খাইছোঁ। আৰু মোৰ হাজবেণ্ড আৰু বান্ধৱীৰ হাজবেণ্ড দুইজনে খাইছে একেলগে। আৰু এনেকৈ খাই লৈ আমি এতিয়া ঘৰলৈ যাব লাগিব। আৰু আপোনালোক যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।